নমস্কাৰ। প্ৰথমতে মই আমাৰ বিটিআৰবাসী তথা অসমবাসী ৰাইজক যেহেতু আমাৰ কোভিড-19 যি আক্ৰমণ বা সংক্ৰমণ সেইটো এতিয়ালৈকে কমা নাই আৰু ভাৰত চৰকাৰে ইতিমধ্যে ফৰ্থ লকডাউন চতুৰ্থবাৰৰ বাবে লকডাউন যেহেতু 18 তাৰিখৰ পিছত বা 18 তাৰিখত ঘোষণা কৰিব, তো সেই হিচাপে মই ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে লকডাউনত যিখিনি নীতি নিয়ম গভৰ্ণমেণ্টে অৰ্থাৎ চৰকাৰে বান্ধি দিব সেইখিনি যাতে মানি চলে আৰু 2 এদিনৰ ভিতৰতে আমাৰ অসমত বাহিৰৰ যিখিনি মানুহে কাম কৰিবলৈ গৈছে তেওঁলোকে যেহেতু আহি পাব আৰু সেইটো চৰকাৰে আনাৰ কাৰণে ব্যৱস্থা কৰিছে যাতে যিবিলাকে বাহিৰৰ পৰা আহিব নিজ নিজ ঘৰত উভতি আহিব তেওঁলোকক মই আহ্বান এটা জনাব বিচাৰিছোঁ তেওঁলোকে যাতে গভৰ্ণমেণ্টে যিখিনি ইনষ্ট্ৰাকশ্যন দিয়ে ধৰক কোৱাৰেণ্টাইনত থাকিবলৈ যদি কোৱা হয় তেতিয়াহ'লে কোৱাৰেণ্টাইনত থাকিব লাগিব, কিছুমানক হয়তো মেডিকেলত ৰাখিব বা কোৱাৰেণ্টাইন হোমবিলাকত ৰাখিব, নহ'লে কিছুমানক নিজৰ ঘৰতে কোৱাৰেণ্টাইনত থাকিব দিব। তেখেতসকলে যাতে এইখিনি মানি চলে মই তাকে আহ্বান জনাইছোঁ আৰু সকলোৱে সাৱধানতে থাকক, মাস্ক পিন্ধি পেলাই বাহিৰত ওলাওক আৰু মানে বিনা কাৰণত অৰ্থাৎ নিজৰ যদি ইম্পৰ্টেঞ্চ যদি কাম নাথাকে তেতিয়াহ'লে তেওঁলোকে যাতে বাহিৰত ওলায় মই সেইখিনি আহ্বান জনাইছোঁ। আৰু এই সুযোগতে মই মোৰ 32 নং ভেৰগাঁওবাসীৰ ৰাইজক মই জনাব বিচাৰিছোঁ যে যেহেতু আমাৰ ভেৰগাঁও সমষ্টিৰ প্ৰধান এটা নদী আছে শুক্লাই নদী, সেইটো চবেই জানে। শুক্লাই নদীৰ মাথাউৰিবিলাক ছিঙি বছৰে ছিঙে, বানপানী আহিলে ছিঙি যায়, তাতে মাথাউৰিবিলাকৰ খুব দুৰ্বল। আমাৰ অসমৰ জলসম্পদ মন্ত্ৰী মাননীয় কেশৱ মহন্ত ডাঙৰীয়াই 1 মাহমান আগত তেখেতে এটা কথা ঘোষণা কৰিছিলে যে বানপানীৰ আগতে অসমৰ যিখিনি নদী নালা আছে এই নদী নালাবিলাকৰ যিখিনি মাথাউৰি এইখিনি ৰিপেয়াৰিং কৰা হ'ব বুলি। তো সেই সুযোগতে ময়ো আমাৰ ভেৰগাঁও সমষ্টিত যিহেতু শুক্লাই নদী এটা প্ৰধান নদী সেই হিচাপে শুক্লাই নদীৰ যিখিনি মাথাউৰি এইখিনি যাতে তেওঁ নজৰ দি পেলাই যাতে ৰিপেয়াৰিং কৰাৰ ব্যৱস্থাটো লয় তাৰ কাৰণে মই তেখেতক ইমেইল যোগেদি মই এখন স্মাৰক পত্ৰ অৰ্থাৎ মেমৰেণ্ডাম মই পঠাইছোঁ আৰু এই মেমৰেণ্ডাম কপিখন মই আমাৰ BTCৰ ৰাজ্যপাল শাসন অহাৰ পিছত নতুনকৈ নৱনিযুক্ত আমাৰ যি প্ৰিন্সিপাল ছেক্ৰেটাৰী তেখেতকো মই পঠোৱা হৈছে আৰু যিজন এডমিনিষ্ট্ৰেটৰ তেখেতকো মই কপি হিচাপে পঠোৱা হৈছে আৰু আমাৰ ওদালগুৰি জিলাৰ ডেপুটি কমিশ্যনাৰ উপায়ুক্ত তেখেতলৈ মই ইমেইল যোগে মই যিটো দাবী কৰা মেমৰেণ্ডামখন মই পঠাইছোঁ। আশা ৰাখিছোঁ তেওঁলোকে নিশ্চয় সেইখিনি গুৰুত্ব দিব আৰু তেওঁলোকে ছাৰ্ভে কৰি পেলাই আমাৰ নদীৰ দ্বাৰা শুক্লাই নদীৰ দ্বাৰা আমাৰ অকল ভেৰগাঁও সমষ্টি নহয়, ভেৰগাঁও চাব ডিভিজনৰ যিখিনি ৱেষ্টাৰ্ণ আৰু চাউথাৰ্ণ পাৰ্ট পশ্চিম আৰু দক্ষিণ যিখিনি খণ্ড আছে এইখিনি মানে বেয়াকৈ এফেক্ট হয় আৰু মানুহবিলাকৰ খেতি বাতি নষ্ট হয়, মানুহবিলাকৰ খেতি পথাৰ বা বহুতখিনি স্মল টি গ্ৰোৱাৰ্ছ আছে তেখেতসকলৰ চাহ বাগানো ইতিমধ্যে ইৰোৱেশ্যন হৈছে আৰু আমাৰ এটা প্ৰাথমিক বিদ্যালয় আছে জংগলবস্তিত মিলন জ্যোতি প্ৰাথমিক বিদ্যালয় বুলি কয়। এই মিলন জ্যোতি প্ৰাথমিক বিদ্যালয় এই বছৰত যদি সেই স্কুলখন ৰাখিবৰ কাৰণে যদি ব্যৱস্থা নলয় মানে টোটেলি সি নদীত মানে যাব সেইখিনি এটা পৰিৱেশ হৈ আছে। গতিকে যাতে তেওঁলোকে অৰ্থাৎ বিভাগীয় কৰ্তৃপক্ষই যাতে দায়িত্বটো লয় আৰু মই স্পেচিয়েলি আমাৰ মাননীয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া অসমৰ তেখেতক মই স্পেচিয়েলি অনুৰোধ জনাব বিচাৰিছোঁ যাতে তেখেতে কথাখিনি গুৰুত্ব সহকাৰে লৈ পেলাই প্ৰপাৰ চেনেলৰ যোগেদি তেখেতে যাতে ছাৰ্ভে কৰি পেলাই আমাৰ এই নদীখনৰ যিটো মাথাউৰি যিখিনি দুৰ্বল মাথাউৰি আছে ছিঙি যোৱা মাথাউৰি আছে এইখিনি আমাৰ বানপানী হোৱাৰ আগতে যাতে ৰিপেয়াৰিং কৰাৰ ব্যৱস্থাটো লয় মই সেইখিনি আহ্বান জনাইছোঁ। আমি দেখিছোঁ এতিয়া বৰ্তমান আপুনি যিটো মানে স্মাৰক পত্ৰ মানে তৈয়াৰ কৰিছে সেই স্মাৰক পত্ৰৰ জৰিয়তে আমি দেখিছোঁ যে শুক্লাই যিটো এৰোজন মাথাউৰি সেইটো বিগত 15 বছৰ তেখেতসকলে শাসন কৰিছে, সেই সময়ত তেখেতসকলে কোনো এটা ব্যৱস্থা নল'লে নেকি? নাই, আমি দেখিছোঁ যে কিছু ক্ষেত্ৰত তেওঁলোকে ব্যৱস্থা নোলোৱা নহয় লৈছে, কিন্তু যিমানখিনি তেওঁলোকে ব্যৱস্থা কৰিব লাগিছিলে সেইখিনি লোৱা নহ'ল। BTC আজি তাৰিখত BTC চৰকাৰ বা BTC গভৰ্ণমেণ্ট বা BTC ফৰ্ম হোৱা 17 বছৰ হ'ল। এই 17 বছৰতে তেওঁলোকে যিমানখিনি ব্যৱস্থা কৰিব লাগিছিলে নকৰিলে আৰু আমাৰ ইয়াত 8 নং মঙলদৈ লোকসভাৰ MP আছিলে, ইচ্ছা কৰিলে তেওঁ MP যিবিলাকে হৈ গ'ল তেওঁলোকে ইচ্ছা কৰিলে এই মাথাউৰিখিনি ভালকৈ বনাই দিব পাৰিছিলে, কিন্তু তেওঁলোকে নজৰ দিয়াটো আমি পৰিলক্ষিত নহ'ল। আৰু আমাৰ এই পানেৰী বিধানসভাত বিধায়িকা বাইদেউ আছে, তেখেতেও
ইচ্ছা কৰিলে এইখিনি যিখিনি মাথাউৰি ছিগি যোৱা বা যিখিনি দুৰ্বল মাথাউৰি এইখিনি ৰিপেয়াৰিং কৰাত তেখেতে মানে পদক্ষেপ ল'ব পাৰিছিলে, কিন্তু পদক্ষেপ লোৱা চেষ্টা কৰিছে যদিও কিছুমান কামটো কৰিছে, কিন্তু কিছুমান কামটো কি হ'ল মানে কিছুমান কামটো ঠিকা ভিত্তিত দিয়াৰ বাবে বা ঠিকাদাৰে কিছুমানটো গাফিলতিৰ কাৰণে কিছুমান কামবিলাক নহ'ল। আৰু সেইটো যিটো মই দেখিছোঁ সেইটোত খুব এটা ভাল প্ৰজেক্টৰ প্ৰয়োজন আছে, মানে সৰু সুৰা MLA ফানে হওক বা ক'ৰবাত MP ফানে হওক বা সৰু সুৰা এটা আঁচনিৰ দ্বাৰা সেইটো নদীৰ যিখিনি গৰাখহনীয়াই হওক বা মাথাউৰি হওক সেইটো ৰোধ কৰিব পাৰে বুলি মই বিশ্বাস কৰা নাই বা দেখা পোৱা নাই। তো ইয়াৰ কাৰণে এটা ডাঙৰ আঁচনিৰ প্ৰয়োজন হ'ব, আৰু সেইটো চেণ্ট্ৰেলি যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আছে, যাতে এই ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ দ্বাৰা সেইটো ছাৰ্ভে কৰাই পেলাই যাতে ভালকৈ ব্যৱস্থা লয়, মই তাকেই অনুৰোধ জনাইছোঁ। লগতে মানে বিধায়িকা কমলী বসুমতাৰ নেতৃত্বত আৰু আমাৰ যিখিনি 32 নম্বৰ পৰিষদীয় সমষ্টিৰ যি প্ৰাক্তন MCLA আছিলে তেখেতসকলে কিন্তু এটা তাত কি কৈছে মথাউৰি ইৰোজনৰ কাৰণে কিন্তু লাখ টকীয়া এটা শিলৰ এটা কিবা কৰিছিলে, সেইটো মানে স্পাৰ কৰিছিলে, সেইটো কাম হোৱা নাই নেকি? না, সেইটো যিটো মই দেখিছোঁ ছাৰ্ভে কৰি পেলাই দেখিছোঁ, স্পটত গৈ পেলাই মই যিটো দেখিছোঁ তেওঁলোকে কিমান লাখ টকীয়াৰ আঁচনি দিছিল মই সেইটো নাজানো, কিন্তু যিমানখিনি কাম হ'ব লাগিছিল মই সেইটো কামটো হোৱা নাই বুলি ক'ব পাৰোঁ। কাৰণ মই নদীৰ কাষৰ গাঁৱৰ মোৰ নদীৰ লগতে মই চিনাকি, সৰুৰ পৰা মই নদীৰ দিশটো মই চিনি পাওঁ, নদীৰ কিমান স্পীড বা নদীৰ পানী আহিলে কি ধৰণৰ বিপদ আনে সেইখিনি মই জানো। আৰু সেই হিচাপে যিখিনি বৰ্ডাৰ ফেন্সিং বা ঠিক তেনেধৰণৰ মাথাউৰি তেওঁলোকে ৰিপেয়াৰিং কৰাৰ নামত যিখিনি কৰিছে সেইটো কিন্তু চাফিচিয়েণ্ট নহয়। সেইটো মানে এইবাৰ বানপানী আহিলে বা পানী বাঢ়িলে এইখিনি চব মানে উঠাই লৈ যাব পাৰিব যদি নদীৰ যিটো কাৰেণ্ট সেইটো দেখিছোঁ। তেখেতসকলে মানে ইঞ্জিনিয়াৰবিলাকে তাত মানে অধ্যয়ন কৰা নেকি পানীৰ যিটো ফুট সেইটো তেওঁলোকে অধ্যয়ন নকৰাকৈ সেই মাথাউৰিবোৰ দিছে নেকি? এনেকুৱাই ধৰণৰ, কাৰণ সেই নদীটো বুজিবৰ কাৰণে নদীৰ মহিমাটো বুজিবৰ কাৰণে অনেক টেকনিকেলি চালেও নহ'ব। ইয়াত নদীৰ মহিমা বা নদীৰ হিষ্টৰীখিনি যদি জানিব লাগে, ইয়াত যিখিনি বসবাস কৰা মানুহ আছে, চিনিয়ৰ মানুহ আছে বা ইয়াত লগত লাগি থকা যিখিনি ৰাইজ আছে বা ইণ্টেলেকচুৱেল আছে তেওঁৰ লগত কথা পাতিব লাগিব। এনে ছাৰ্ভে কৰিলে আচলতে সঠিক মানে পদক্ষেপটো ওলাই নিব নোৱাৰে, কাৰণ ইঞ্জিনিয়াৰে চাব কি পানী কোনফালে আহে, পানী কোনফালে যায় সেইটোৱে চাব, কিন্তু ইয়াত যিখিনি ইয়াত নদীৰ কাষৰ কাষ দাখাৰী যিখিনি ওচৰে পাজৰে যিখিনি মানুহ আছে তেখেতসকলেহে নদীৰ হিষ্টৰীখিনি জানে। গতিকে তেখেতসকলকো যদি খোজ পোজ কৰি পেলাই এডভাইচ লৈ পেলাই যদি ইষ্টিমেটবিলাক বনোৱা যায় তেতিয়াহ'লে নিশ্চয় মই ভাবোঁ আঁচনিখিনি ভালকৈ ৰূপায়ণ কৰিব পাৰিব আৰু ৰোধ কৰাৰ প্ৰটেকশ্যন কৰাত মানে ছাকচেছ হ'ব বুলি মই ভাবোঁ। ৰাইজে কিমান দিনৰ পৰা এইটো সমস্যাৰ লগত ভুগি আছে? ৰাইজেতো কি বছৰৰ পৰা সমস্যাৰ লগত ভুগি আছে বুলি ক'লে মোৰ জন্ম মানে এতিয়ালৈকে মোৰ বয়স 40 বছৰৰ ওচৰা ওচৰি হ'ল। মই জন্মৰ আগত হৈছে না নাজানো, মই যি সময়ৰ পৰা মই মনত আছোঁ মানে এই সময়ৰ পৰা মই দেখিছোঁ প্ৰতি বছৰ ৰাইজে এই মানে নদীৰ লগত যুঁজ দিবলগীয়া হয়। বহুত মানুহৰ খেতি পথাৰ অলৰেডি মানে এই নদীত যা গ'ল, মানে এতিয়ালৈকে বহুদৰে খেতি পথাৰত মানুহৰ নদীটো বৈ গৈছে। বেছি কি ক'ম, মোৰ নিজৰ মাটি 12 বিঘা মোৰ নিজৰ মাটিতে মানে নদীয়ে যা লৈ গ'ল, মানে ইৰিগেশ্যন হ'ল অলৰেডি। তো সেইখিনি বহুত মানুহৰ মানে ক্ষতি হৈছে, আৰু এই ক্ষতিপূৰণখিনি বা ক্ষতি হোৱাৰ বাবে চৰকাৰে কি পদক্ষেপ লৈছে বুলি যদি কয় কোনেও একো পোৱা নাই। বহুদৰে তামোল বাঢ়ি গ'ল, চাহপাত খেতি গ'ল, কল মানে খেতি গ'ল বা ধান খেতি গ'ল, ঠিক তেনেকুৱা বহুতখিনি খেতি বছৰে নষ্ট হয়, কিন্তু গভমেণ্টৰ তৰফৰ পৰা ক্ষতিপূৰণৰ নামত কি দিছে কি দিয়া নাই সেইটো আমি নাজানো, কিন্তু আমি বা ৰাইজে একো পোৱা নাই। আপুনি কিমান সোনকালে মানে ইনিচিয়েটিভ লোৱাটো বিচাৰে চৰকাৰৰ তৰফৰ পৰা? যেহেতু গভমেণ্ট অফ আছামৰ এই ৱাটাৰ ৰিচোৰ্চ মিনিষ্টাৰ কেশৱ মহন্ত ডাঙৰীয়া অলৰেডি এটা প্ৰেছ মিট যোগেদি তেওঁ ডিক্লেয়াৰ দিছিলে যে লকডাউনৰ মাজতো অসমৰ যিখিনি দুৰ্বল মাথাউৰি নদীবিলাকৰ সেইটো ৰিপেয়াৰিং কৰা হ'ব বুলি তেওঁ যিহেতু প্ৰেছ মিট যোগে মানে ঘোষণা কৰিছিলে, মই সেইটো দেখিছোঁ। আৰু দেখাৰ লগে লগে যদিও আমাৰ UPPL চৰকাৰত নাই, আৰু এই বৰ্তমানটো মই 32 নং ভেৰগাঁও সমষ্টিৰ প্ৰাৰ্থীহে UPPLৰ, তথাপিও মোৰ যেহেতু ৰাইজৰ কাৰণে কাম কৰাৰ মোৰ ইচ্ছা আছে, ৰাইজৰ সমস্যাৰ কাৰণে মোৰ কাম কৰাৰ ইচ্ছা আছে, এই হিচাপে মই মেমৰেণ্ডাম এখন দিছোঁ যাতে তেওঁলোকে নজৰত ৰাখে আৰু নজৰ কৰি পেলাই সেইটো সমস্যা সমাধান কৰিব পাৰে। তাৰ কাৰণে মই তেখেতসকলক আহ্বান জনাইছোঁ। আৰু মই ভাবোঁ অন্য নদীবিলাকৰ যিখিনি মাথাউৰি ৰিপেয়াৰিং কৰা হয় ঠিক তেনেকুৱা আমাৰ শুক্লাই নদীৰ মাথাউৰিখিনিও মানে
বানপানী অহাৰ আগতে যাতে ৰিপেয়াৰিং কৰি দিয়ে মই তাকে আশা কৰিছোঁ আৰু আহ্বানো জনাইছোঁ।